নমস্কাৰ, মই ডাক্তৰ ঋষিকেশ কলিতা। মই এগৰাকী মানসিক ৰোগৰ চিকিৎসক। আজি মই কথা পাতিম অকণমান টোপনি সম্পৰ্কে। টোপনিৰ বিভিন্ন ফাংচন বা টোপনি ভালকৈ আহিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, তেনে কিছু কথা আজি মই আলোচনা কৰিম আপোনালোকৰ লগত। আপোনালোকে সকলোৱে জানে টোপনি আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। এটা যদি ভাল টোপনি আমাৰ আহে ৰাতি, তেতিয়াহ'লে আমি গম পাওঁ আমি কিমান ফ্ৰেছ বা আমি সতেজ অনুভৱ কৰোঁ। আৰু যদি দুদিন তিনিদিন ভালকৈ টোপনি নাহে, তেতিয়াহ'লে আমাৰ কেনেকুৱা অৱস্থা হয়, সকলোৱে হয়তো সেইটো উপলব্ধি কৰিছে এদিন হ'লেও। তো আহকচোন আজি আমি টোপনিৰ বিভিন্ন ধৰণৰ ফাংচনৰ ওপৰত কথা পাতোঁ। আপোনালোকে জানেই, এটা হ'ল যে আমাৰ বডিটোক ৰেষ্ট দিবৰ কাৰণে আমাৰ টোপনি খুব দৰকাৰ হয়। ইয়াৰ উপৰিও দৰকাৰ হয় আমাৰ মেমৰিটো ঠিক কৰি ৰাখিবৰ কাৰণে বা আমাৰ মেমৰিটো বৃদ্ধি কৰিবৰ কাৰণে টোপনিৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে। এজন নৰ্মেল মানুহৰ এভাৰেজ 6 to 8 আৱাৰ্ছ টোপনি হ'ব লাগে। আৰু এই নিৰ্দিষ্ট সময়ৰ টোপনিখিনি যদি তেখেতৰ আহে, তেতিয়াহ'লে তেখেতৰ মনত ৰাখিব পৰা শক্তিখিনি বৃদ্ধি পায়, লগতে তেওঁৰ কনচেনট্ৰেশ্যন পাৱাৰটো বৃদ্ধি পায়। তেওঁ কোনো এটা বস্তুত ফ'কাছ কৰিব পাৰে ভালকৈ, আৰু তেওঁ মনত ৰাখিব পাৰে কথাবিলাক। তাৰপিছত আহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। ইমিউনিটি আমাৰ মডুলেশ্যন কৰে। টোপনি আমাৰ ইমিউনিটিটো ঠিক কৰি ৰাখে। বহুতে হয়তো ন'টিছ কৰিছে যে আমাৰ দেখিব এক্সামৰ সময়ত ল'ৰা ছোৱালীবিলাকৰ প্ৰায় কাহ চৰ্দি তেনেকুৱা ধৰণৰ হয়। ইয়াৰ কাৰণ হ'ল এক্সামৰ টাইমত আমাৰ টোপনি ভালকৈ নহয়, যাৰ ফলত আমাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো অকণমান হ্ৰাস পায়। ইমিউনিটিটো আমাৰ ল' হৈ যায়, আৰু তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে। তাৰপিছত টোপনি আমাৰ হৰমন, শৰীৰৰ যিবিলাক হৰমন নিষ্কাশনৰ প্ৰক্ৰিয়া আছে সেইবিলাক ঠিককৈ ৰাখে, সেইবিলাক সক্ৰিয় কৰি ৰাখে। গ্ৰৌথ হৰমন বুলি এটা হৰমন আছে, যিটো খুব শৰীৰত আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেই হৰমনটো আমাৰ টোপনিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমাৰ যদি ভাল টোপনি আহে, তেতিয়াহ'লে আমাৰ শৰীৰৰ হৰমনৰ যিখিনি নিষ্কাশন সেইখিনি ঠিকে থাকে। তাৰোপৰি আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, স্পেচিয়েলি টোপনিয়ে আমাৰ ডিমেনচিয়াটো প্ৰিভেণ্ট কৰে বুলি কয়। নতুনকৈ আমাৰ এটা ৰিচাৰ্চ আহিছে, এই ৰিচাৰ্চত কৈছে যে টোপনি যেতিয়া আমাৰ ঠিক হয় বা আমি যেতিয়া টোপনি মাৰোঁ, তেতিয়া আমাৰ মগজুৰ ভিতৰত কিছুমান প্লেক সৃষ্টি হয়, যাৰ কাৰণে আমাৰ ডিমেনচিয়া হ'ব পাৰে। তো সেই প্লেকবিলাক আমাৰ টোপনিত নিষ্কাশিত হৈ থাকে, বা আমাৰ শৰীৰৰ পৰা বা আমাৰ মগজুৰ পৰা সেইখিনি টোপনিত ওলাই যায়। তো সেইটো এটা গুৰুত্বপূৰ্ণ ফাংচন আমাৰ টোপনিৰ, যে টোপনি আমাৰ ডিমেনচিয়া, স্পেচিয়েলি এলজাইমাৰ্ছ ডিমেনচিয়া প্ৰিভেণ্ট কৰিবৰ কাৰণে সহায় কৰে। চ' আপোনালোকে বুজি পালেই যে টোপনি আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। তো আমাৰ এই টোপনিটোক আমি কেনেকৈ ঠিক কৰি ৰাখিব পাৰোঁ, কেনেকৈ আমি ভালকৈ বা এটা নিৰ্দিষ্ট পৰিমাণত টোপনি যাব পাৰোঁ, তাৰ কাৰণে আমি কিছু সহজ আৰু গুৰুত্বপূৰ্ণ অভ্যাস গঢ়ি তুলিব পাৰোঁ। 1 নম্বৰ হ'ল যে আমি টোপনি যোৱা আৰু টোপনিৰ পৰা উঠা এখন নিৰ্দিষ্ট ৰুটিন বান্ধি ল'ব লাগে। সদায় নিৰ্দিষ্ট টাইমত যাব লাগে, নিৰ্দিষ্ট টাইমত উঠিব লাগে। ছাপ'জ কিবা কাৰণত ৰাতি টোপনি নাহিলেও আমি নিৰ্দিষ্ট সময়ত উঠাৰ অভ্যাসটো গঢ়ি তুলিব লাগিব। লগতে আমাৰ যিটো টোপনিৰ কাৰণে ব্যৱহাৰ কৰা কোঠালি বা আমাৰ যিখন বিচনা, সেইটো অকল টোপনিৰ কাৰণেহে আমি ব্যৱহাৰ কৰিব লাগিব। বিচনাত গৈ পেলাই আমি মোবাইল বা আমি টিভি বা আমি কিতাপ পঢ়া অভ্যাসবিলাক নাইকিয়া কৰিব লাগিব। লগতে আমি আৰু এটা কথা মন কৰিব লাগিব যে যেতিয়া আমাৰ টোপনি আহিব, তেতিয়া আমি লগে লগে বিচনালৈ যাব লাগিব। এনেকুৱা নহয় যে কিবা এটা গুৰুত্বপূৰ্ণ কাম কৰি আছোঁ, সেইকাৰণে আমি টোপনি ধৰিলেও আমি টোপনি যাব নোৱাৰোঁ বা আমাৰ টোপনি দিগদাৰ হৈছে, কামটো কৰিহে আমি যাব লাগে। তো তেনে ক্ষেত্ৰত তেনেকুৱা কৰা উচিত নহয়। আমি যেতিয়াই আমাৰ লাগিছে যে আমাৰ টোপনিৰ ভাৱ এটা আহিছে, আমি লগে লগে বিচনাত যাব লাগে আৰু এটা সুন্দৰ টোপনি আহিব লাগে।
লগতে আমি আমাৰ আহাৰ, যিটো ৰাতিৰ আহাৰ, আমি সেইটো টোপনি যোৱাৰ বা বিচনাত যোৱাৰ প্ৰায় 2 ঘণ্টা বা 3 ঘণ্টা আগতেই কৰিব লাগে। আৰু সদায় ৰাতিৰ আহাৰটো লঘু বা অকণমান লাইটকৈ ল'ব লাগে। সন্ধিয়াৰ পিছত জেনেৰেলি আমি ষ্টিমুলেণ্ট, চিগাৰেট হওক বা কফি হওক বা চাহ হওক, এইবিলাক আমি জেনেৰেলি খাব নালাগে। নিচাজাতীয় বস্তু যেনে এলকহল, ড্ৰাগছ, কেনাবিছ, এই বস্তুবিলাকৰ প্ৰতি আমি সদায় আঁতৰি থাকিব লাগে। তাৰপিছত এটা গুৰুত্বপূৰ্ণ হ'ল টোপনিৰ কাৰণে যে আমি নিতৌ কিছু ব্যায়াম বা খোজকঢ়াৰ অভ্যাস বা মেডিটেশ্যন কৰিব পাৰোঁ, যিটো আমাৰ এটা ভাল টোপনিৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। যদি আমি এই সৰু সুৰা কামবিলাক কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সকলোৰে টোপনিটো খুব সুন্দৰ হ'ব আৰু আমি আমাৰ জীৱনটো সুস্থিৰ কৰি গঢ়ি তুলিব পাৰোঁ। ধন্যবাদ।